গুড মৰ্ণিং এভৰিৱান। চাহ খোৱা হ'লনে বাৰু আপোনালোকৰ? মই গা পা ধুই আহিছোঁ। চাহ এবাৰ খালোঁ বাৰু, লাল চাহ এবাৰ খোৱা হ'ল। এতিয়া গা পা ধুই আহিছোঁ, আকৌ গাখীৰ চাহ বনাব লাগিব। সেয়াই আৰু, যিহেতু আজি দেওবাৰ সেইকাৰণে আগতীয়াকৈ এবাৰ খালোঁ, মানে কাম বনকেইটা কৰি ল'লোঁ আৰু। ৰাতিপুৱা ধৰক যিখিনি কাম হয় আমাৰ বোৱাৰী মানুহবিলাকৰ, সেইখিনি কৰি মেলি আজৰি হৈ গা পা ধুই আহি সোমাইছোঁহি আৰু। আপোনালোকে চাহ খালে নাই জনাব, আৰু আপোনালোক সকলোৰে যাতে আজিৰ দিনটো শুভ হওক তাৰে কামনা কৰিলোঁ। সেয়া মই তাৰ ওচৰৰ পৰা আহিলোঁ, মানে এতিয়া ভাতত লাগি আছোঁ, ভাত বনাওঁগৈ। আজি কি চব্জি বনাম তাকে ভাবি আছোঁ। কালি মানুহজনে ঢেকীয়া আনি থৈছিলে, ঢেকীয়া আলু সেয়াকে বনাম আজি। ঢেকীয়া আলু মানে খাবলৈ বহুত ভাল লাগে। কালি মই বুট কেইটামান তিয়াই থ'বলৈ পাহৰিলোঁ, বুট কেইটামান হ'ব লাগিছিলে লগত, তেতিয়া আৰু ভাল লাগিলেহেঁতেন। তাকে এতিয়া ভাজি লওঁ। শুনক অকণমান চাই আহিলোঁ। এনেই আৰু এইটো বয়সত এইবোৰকে কৰি ভাল লাগে নহয় জানো? কিমাননো আৰু অকল পঢ়াৰ লগতে হেৰি কৰি থাকিব। এইবিলাক কৰিও এটা ফূৰ্তি লাগে, যিটো বয়সত যি আৰু। এতিয়া যেনেকৈ আমি সেইটো সময় পোৱা নাই। এইফালে এয়া ঢেকীয়া আলু মানে কাটি লৈছোঁ আৰু, কাটি মেলি এইখিনি ৰেডি কৰি লৈছোঁ। এতিয়া বনাম আৰু। এয়া দেখিছেনে ঢেকীয়াকেইটা ইমান ধুনীয়া লাগিছে নহয়নে বাৰু? খালি একেবাৰে পাহৰিলোঁ মই বুটৰ কথা। হ'ব একো নাই, এতিয়াও মানে এইভাগে ধুনীয়াকৈ বনাম আৰু। এয়া খাব লাগিব আজি ঢেকীয়া মজাকৈ। আপোনালোকে কোনে কোনে ঢেকীয়া খাই ভাল পায় জনাব দেই। এয়া মই গাখীৰ গৰম কৰি আছোঁ, একদম গৰম গৰম গাখীৰ। চাহো বনাব লাগিব, শুনক মানে খাবলৈও দিব লাগিব। তাকে দি মেলি লওঁ আৰু দেই। সেইফালে এয়া গাখীৰৰ চাহ বনাই মানে লৈছোঁ আৰু খাবলৈ। এইফালে আমাৰ শুনা খাই আছে গাখীৰ মানে। কেনেকুৱা লাগিছে? মজা লাগিছে। হা মজা লাগিছে। ই মানে গাখীৰতে এনেকৈ বিস্কুট দি লয়, সেই তেনেকৈ খায় আৰু। ময়ো এতিয়া এইভাগে খাই লওঁ চাহ। এয়া চাহকণ খাই লওঁ দেই, আকৌ লগ পাই আছোঁ।